আছিল কেৱল মৰুভূমি। এই মৰুভূমিত মানুহৰ জনসংখ্যাও কম আছিল। কিন্তু এই মৰুভূমি সলনি হৈ পৰিল আৰু হৈ পৰিল বিশ্বৰ অন্যতম চহৰ। 1960 চনৰ পূৰ্বে ডুবাইত কেৱল মৰুসদৃশ পৰিৱেশ। কিন্তু হঠাৎ ডুবাইৰ ভাগ্য সলনি হ'ল। 1966 চনত খাৰুৱা তেলৰ ভাণ্ডাৰ উদ্ধাৰ হয় ডুবাইত আৰু তাৰ পাছতেই পৰিৱৰ্তন আহিবলৈ আৰম্ভ কৰে আৰৱৰ এই দেশখনত। আৰৱৰ কথা যেতিয়া কোৱা হয়, আন আৰৱ দেশসমূহ মূলতঃ খাৰুৱা তেলৰ ওপৰতে নিৰ্ভৰ কৰে। তেওঁলোকৰ অৰ্থনীতি, তেওঁলোকৰ জিডিপি সম্পূৰ্ণৰূপে খাৰুৱা তেলৰ ওপৰতেই নিৰ্ভৰ কৰে। কিন্তু ডুবাইয়ে সম্পূৰ্ণ নতুন পথ ল'লে। ডুবাইৰ ভাগ্য কেৱল খাৰুৱা তেলৰ ওপৰতেই নিৰ্ভৰ নকৰিলে। তেওঁলোকে নিজকে বিশ্বৰ অন্যতম বাণিজ্যিক কেন্দ্ৰ হিচাপে গঢ়ি তুলিলে। নতুন ৰূপ দিয়াৰ আঁৰত আছে ইয়াৰ শাসক তথা ৰজা মহম্মদ বিন ৰছিদ আল মাকতুম। 2006 চনত ডুবাই শাসনৰ দায়িত্ব লয় মাকতুমে আৰু তাৰ পাছতেই ডুবাইক লৈ তেওঁ সপোন দেখে। এটা সাক্ষাৎকাৰত মাকতুমে কৈছে, মই ডুবাইক 1 নম্বৰ হোৱাটো বিচাৰোঁ। কেৱল আৰৱ বিশ্বত নহয়, সমগ্ৰ বিশ্বতে। উচ্চ শিক্ষা, স্বাস্থ্য, গৃহ নিৰ্মাণ সকলো ক্ষেত্ৰতেই 1 নম্বৰ হ'ব বিচাৰে আল মাকতুমে। বিশ্বৰ সকলো অত্যাধুনিক প্ৰযুক্তি এতিয়া ডুবাইত উপলব্ধ। ডুবাইয়ে নিৰ্মাণ কৰি গৈছে এখনৰ পিছত আন এখন অত্যাধুনিক চহৰ। এইসমূহ চহৰত ইণ্টাৰনেট ফ্ৰীতে উপলব্ধ হ'ব। ভৱিষ্যতৰ দিনত ডুবাইত চলিব এয়াৰ টেক্সি। তেনেকুৱা এক পৰিকল্পনা লৈ আগবাঢ়ি গৈছে ডুবাই। ডুবাই বৰ্তমানৰ জিডিপিৰ 5%তকৈ কমহে খাৰুৱা তেলৰ পৰা আহে। জিডিপিৰ আন অংশ আহে পৰ্যটনৰ পৰা, ব্যৱসায় বাণিজ্যৰ পৰা আদিকে কৰি বিভিন্ন উদ্যোগৰ পৰা। বিশ্বৰ বিভিন্ন প্ৰান্তৰ নাগৰিকসকল ডুবাইত যায়, ডুবাইত থাকে আৰু তাতেই ব্যৱসায় বাণিজ্য কৰে। বৃহৎ বৃহৎ MNC সমূহৰো কাৰ্যালয় ডুবাইতে আছে। আফ্ৰিকা, আৰৱ আৰু ইউৰোপীয় তথা আমেৰিকাই এই ডুবাইতে বহি বিভিন্ন বিনিয়োগৰ কথা বতৰা পাতে নাইবা বিজনেছ ডিলসমূহ কৰে। আৰু তাৰ বাবেই এক সুন্দৰ পৰিৱেশ গঢ়ি তুলিছে মহম্মদ বিন ৰছিদ আল মাকতুমে। বিশ্বৰ সৰ্ববৃহৎ শ্বপিং মল ডুবাইতেই আছে। ডুবাইত থকা পাম জুমাইৰা মানুহে নিৰ্মাণ কৰা সৰ্ববৃহৎ দ্বীপ। 7 তাৰকা হোটেল ব্ৰুজ আল আৰব ডুবাইতেই আছে। বিশ্বৰ আটাইতকৈ ওখ অট্টালিকা ব্ৰুজ খালিফা এইখন ডুবাইতেই আছে। মুঠৰ ওপৰত ডুবাইৰ কথা কৈ আমি শেষ কৰিব নোৱাৰোঁ। নিজৰ জনতাৰ প্ৰতিও অতিকৈ দায়িত্বশীল এইগৰাকী শাসক। বিশ্বত এতিয়া কৰোণা মহামাৰী চলি আছে আৰু তাৰ ভেকচিন প্ৰস্তুত কৰাৰ ক্ষেত্ৰতো ডুবাইয়ে অগ্ৰণী ভূমিকা লৈছে। ভেকচিন প্ৰস্তুত কৰাৰ পিছতেই এইগৰাকী শাসকে নিজে ভেকচিনৰ ড'জ লৈছে। নিজৰ জনতাক ভেকচিন দিয়াৰ আগতেই এইদৰে ভেকচিনৰ পৰীক্ষা কৰিছে নিজৰ শৰীৰৰ ওপৰত। আৰু এনেবিলাক কথাৰ বাবেই এইগৰাকী শাসক ডুবাই তথা ইউনাইটেড আৰব এমিৰেটছৰ জনতাৰ মাজত যথেষ্ট জনপ্ৰিয়। এইখন ডুবাই স্কাই ক্ৰেপাৰৰ সংখ্যা দেখিলে আপুনিও আচৰিত হৈ পৰিব। কিন্তু 90 দশকলৈ ডুবাইত মাত্ৰ এটাহে স্কাই ক্ৰেপাৰ আছিল আৰু তাৰ পাছত ডুবাইত দ্ৰুতগতিত পৰিৱৰ্তন আহিল। মৰুভূমি সলনি কৰা হ'ল উন্নত চহৰলৈ। মৰুভূমিৰ চিন মুকাম প্ৰায় নাইকিয়া হৈ গ'ল। সেউজীয়া হৈ পৰিল ডুবাইৰ বিভিন্ন অংশ। কৃত্ৰিমভাৱে পানী উৎপাদনৰ ব্যৱস্থা কৰা হ'ল। মনোৰঞ্জনৰ বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰিলে। ডিজনীলেণ্ডতকৈ বৃহৎ ডুবাইলেণ্ড আছে এই প্ৰান্তটোতে। এটা সাক্ষাৎকাৰত মহম্মদ বিন ৰছিদে কৈছিল, যদি নিউয়ৰ্কে পাৰে আমি কিয় সৰ্ববৃহৎ অট্টালিকা নিৰ্মাণ কৰিব নোৱাৰোঁ। আৰু তাৰ পাছত সাংবাদিকে তেওঁক প্ৰশ্ন কৰি কৈছিল যে অধিকাংশ নেতাই উন্নয়নৰ বাবে সমগ্ৰ জীৱন দিয়ে। আপুনি কিয় 5 বছৰতে ইমান উন্নয়ন বিচাৰিছে? ইয়াৰ উত্তৰত ডুবাইৰ শাসকগৰাকীয়ে কৈছিল, মই মোৰ লোকসকলক এতিয়াই উন্নত জীৱন দিব বিচাৰোঁ। বিশ্বৰ আটাইতকৈ উন্নত বিদ্যালয়লৈ যোৱাটো
বিচাৰোঁ। 20 বছৰত নহয়, এতিয়াই উন্নয়নৰ মুখ দেখাটো বিচাৰোঁ। আৰু এনে এক ধাৰণাৰ বাবেই ডুবাই আজি এইদৰে উন্নয়নৰ পথত অগ্ৰসৰ হৈছে। কেতিয়াও 2 নম্বৰ হ'ব নিবিচাৰে ডুবাই ৰজাই। সদায় প্ৰথম স্থানত থাকিব বিচৰাৰ বাবে আজি নিউয়ৰ্ক, ৱাশ্বিংটন, টকিঅ' আদিৰ দৰে চহৰৰ লগত সমানে সমানে ফেৰ মাৰি ডুবাই জিলিকি আছে। যি সময়ত আৰৱৰ আন দেশসমূহত সন্ত্ৰাসবাদেৰে জৰ্জৰিত, সেই সময়তেই ইউনাইটেড আৰব এমিৰেটছৰ এই ডুবাই উজলি উঠিছে আৰু এখন মৰুভূমি হৈ পৰিছে বিশ্বৰ অন্যতম উন্নত চহৰ। ডুবাইত মাত্ৰ 15% আৰৱৰ লোক। ইয়াৰ অধিকাংশ লোকেই আন দেশৰ পৰা থকা। ভাৰতৰো যথেষ্ট সংখ্যক লোকে ডুবাইত চাকৰি কৰি থাকে। পাকিস্তান, বাংলাদেশ, মালয়েছিয়া আদি দেশৰ পৰাও নাগৰিকসকল তাত থাকে। অন্যান্য ৰাষ্ট্ৰৰ লোকসকলেও ডুবাইত কাম কৰে আৰু তাৰ পৰিৱেশ গঢ়ি তুলিবলৈ সক্ষম হৈছে এইগৰাকী